এইবেলি মোৰ ৰঙালাও খেতিডৰা বৰ ধুনীয়া হৈছে দেই। টিঙৰ ওপৰত একদম ঢেৰ লাগি আছে। বজাৰলৈ নিব লাগিব দেওবৰীয়া বজাৰলৈ গোটেইখিনি লৈ যাম। মানুহকো দিছোঁ ইটো সিটো। যোৱা বেলিকা গেলি গৈছিলে সি ৰঙালাও, এইবাৰ ধুনীয়া হৈছে। টিঙৰ ওপৰত দিছোঁ এইবাৰ। যোৱাবেলি মুখ লাগিলে আকৌ। জেবাং কৰি মাক আহিছিলে, সেই মুখখন বৰ বেয়া আকৌ। কৈ দিলে হৈ গ'ল আৰু চফা। যোৱাবেলিকা কোমোৰা লগাইছিলোঁ গোটেই ছালত। তাৰপিছত আহিলে আৰু এদিন আহি পেলাই কৈ দিলে নহয় বোলে সেই এবাৰ আৰু বোলে সেই কোমোৰা ইমানকৈ লাগিছে বোলে, একদম বোলে এটা খুৱাব পাৰ আৰু বোলে। এটা দিও পঠিয়ালোঁ সেই পিছদিনাখনেই গোটেই ফালৰ পৰা গেলি আহিলে নহয়। গছজোপা মৰহি আহিলে আৰু গুটিবোৰ বেয়া হৈ গ'ল আৰু পিছত সেই কোমোৰাবোৰ গেলিবলৈ ধৰিলে। আমাৰ নাগে বাইদেউ মুখখনো কম নহয় আকৌ। কিবা এটা কৈ দিলে হৈ গ'ল আৰু সেইটো কাম বেয়া হৈহে এৰিব একেবাৰে। বৰ্তমান আজি এইকেইটাকে নিওঁ বজাৰলৈ, দেওবৰীয়া বজাৰলৈ সৰহকৈ নিব লাগিব। 1 2 3 4 5 আৰু এইফালে মোৰ হাতত 2টা আছে, 7টা বিকি থৈ আহোঁগৈ যাওঁ। কলি বাইদেউ ভালনে? এইবাৰ ৰঙালাওখিনি ভালেই হৈছে বাৰু। ভাল হৈছে মানে এইটো অঞ্চলতে লগা নাই তোৰ সমান ৰঙালাও। ঘৰৰ চাউলখন চাই পঠিয়ালে গোটেইখন দেখোন ৰঙালাওৱে একদম গণিব নোৱাৰাকৈ। এটা খাব পাৰ, ৰঙালাওবোৰ খুব মিঠা বুলি কোৱা শুনিছোঁ। বিকিবলৈহে এইকেইটা ছিঙি আনিছোঁ। হ'ব বাৰু, নিব বাৰু এটা। মই ছিঙি দিম বাৰু। এই টিঙৰ ওপৰৰ পৰা ওলমি আছে। ৰঙালাও একদম হেৰি চব খাব পাৰি, একো পেলনীয়া নাই। ৰঙালাও গুটি, ৰঙালাও বাকলি চাটনি খাওঁ নহয়, আমি খাই পাইছ নাই? পাইছোঁ। বাকলি ভাজিও খাওঁ নহয় আমি। চফাকৈ ধুই ল'ব লাগে, তাৰপিছত এই সৰুকৈ কুটি পেলানি সেইটো ভাজিও খাই ভাল লাগে। ৰঙালাও বাকলিটো আকৌ গুটিখিনি খায়ো ভাল লাগে। মইতো এটা ৰঙালাও কাটিলে গোটেই গুটি সোপা ভাজি পেলানি এক বাতি খাই দিওঁ, বৰ ভাল পাওঁ খাই। আৰু হেৰি নহয়, ৰঙালাও আগটো খালেও ভাল। ফুলপাহো খাওঁ আমি সেই ধুই পেলানি বেচনত ডুবাই। ৰঙালাও আগৰ চব্জি খাই মই বৰ ভাল পাওঁ। মোক মাছ মাংস নালাগে নহয়, এইবোৰ শাক বন পাচলি এইবোৰ হ'লেই হৈ যায় মোৰ। ৰঙালাও ফুল কেইপাহমান দেখিছোঁ, ফুল কেইপাহমানো দিবিচোন, বেচনত ডুবাই ফ্ৰাই কৰি খাম। ফুলবোৰ আকৌ গুটি হ'ব নহয় ৰঙালাও, হ'লেও দিম বাৰু। ফুলি আছে বাৰু। কিনো খুজি থাকে নহয়, ৰঙালাওখিনি লাগিব আৰু লাগিব। এই ফুলিছে আকৌ ফুলকেইটা খাইগৈ, বৰ সঁচাকৈ দেই মৰখক মানুহ দেই। দিবি নেকি? দিম ৰ'ব, ৰঙালাও এটা ছিঙি দিওঁ। ফুলবোৰ দেখোন একেবাৰে ওপৰত আছে, নহ'ব বুজিছে নাই? টিঙৰ ওপৰত থিব নোৱাৰি, এই পুৰণা ঘৰৰ ওপৰতহে দিছোঁ। টিঙৰ ওপৰত থিলে টিং চিং ফাটি যাব পাৰে। আপুনি এটা কাম কৰক, ৰঙালাওটোকে নিয়ক। ৰ'ব ছিঙি দিছোঁ এটা। ফ্ৰীয়াতে ৰঙালাও এটা লৈ যাওঁ। বজাৰত এটা ৰঙালাওতে 60-70 টকা, 80 টকা, বহুত দাম। ফ্ৰীয়াতে লৈ যাওঁ। এইকেইটা পাই এটা লৈ লওক, মই আৰু ছিঙিব লাগিব। হ'ব, দিলেই হ'ল। আজিও ৰঙালাও নহ'বলৈ হ'ল আৰু দেউতা ভাগৰ খেতি কৰিলে বুলি অকল ৰঙালাও সোপাকে খাই থাকিব লাগে। ৰাতিপুৱা ৰঙালাও, গধূলি ৰঙালাও, দুপৰীয়া ৰঙালাও, অকল ৰঙালাও চব্জিখনকে খাই মোৰ মূৰটো গৰম হৈ গৈছে। নাখাম আৰু ৰঙালাও থপথপিগাল। মায়েও অকল ৰঙালাও আলু মটৰ দি পেলাই কিন্তু থপথপিগাল বনাই থাকিবা দাঁতকৈ, খাবলৈ মন নাযায় মোৰ। মা, বেলেগ বস্তু নাই নে ভাত বনাবলৈ? অকল যে ৰঙালাও সোপাকে বনাই থাকা। ভেট তেনেকৈ কেলৈ কৈছ? দেউতাই বেয়া পাব। ইমান ধুনীয়াকৈ ৰঙালাও খেতি কৰিছে। ৰঙালাও খালে ভাল, ভিটামিন থাকে। খা, চকুৰ কাৰণে ভাল। সেয়ে হ'ল বুলি আৰু ইমান খাই থাকে নেকি ৰঙালাওবোৰ? মোৰ লাগিছে নাখাম, মোৰ কাৰণে ডিম এটা ভাজিবা। আজি বেলেগ এটা পদ্ধতিত বনাম, কুকাৰত দি পেলানি ভাপত দি। খাই চাবিচোন, খাই পালে ভুকুৱাই থাকিলেও নুঠিবি। পিটিকা কৰি বনাম। ভাল লাগিব নেকি খাই? পূৰা ভাল লাগিব। এই কি বুলি কয়, কুকাৰত এতিয়া প্ৰেছাৰ কুকাৰত চিটি দি দিম, বইল হৈ যাব। তাৰপিছত সেইখিনি উঠাই পেলাই মিঠাতেল, নিমখ, তাৰপিছত পিঁয়াজ দি পেলাই পিটিকা কৰিম। টেষ্টি হ'ব যদি খাই চাম বাৰু কেনেকুৱা লাগে। টেষ্টিকৈ বনাবা দেই। আৰু গুটিকেইটা পেলাই নিদিবা কিন্তু, খোলাত দি দিবা। সেই গুটিকেইটা মই খাম, মজা লাগে খাই। টেষ্টিকেতো বনাম, সেইকাৰণে কুকাৰটো আনিছোঁ। এতিয়া ৰঙালাওটো ফালি পেলাই ভালকৈ ধুই বাকলি চাকলি গুচাই পেলাই প্ৰেছাৰ কুকাৰত খাই দিম আৰু। ইমান ডাঙৰ ৰঙালাও লগাইছে দেউতাই, ডাঙৰ হ'লে ময়ো লগাম। দেউতাই যেতিয়া বাৰীখনত কাম কৰি থাকে তেতিয়া চাবি কেনেকৈ কি কৰে। দেউতাৰ হাতখন বৰ ভাল আকৌ। কিমানগাল ৰঙালাও লাগিছে দেখিছ, গোটেই গাঁৱৰ ৰাইজক
শেষ হোৱা নাই কাইলৈ মই নিৰামিষলৈ এটা লৈ যাম ৰঙালাও আমাৰ ঘৰত কৰা বুলি ইমান ধুনীয়াকৈ সেই মোক নেওতা পঢ়াই দিয়ে লৈ যাবি আকৌ এটা ঘৰত কৰা বুলি দি দিবি মেমক ভাল পাব তুমি পলিথিন এটাত বান্ধি দিবা হ'ব মই বান্ধি দিম বাৰু মিডিয়াম সাইজৰ এটা ঠাণ্ডা ঠাণ্ডা পানী সে নহানা চাহিয়ে টুটুমণি ইমান ধুনীয়া ধুনীয়া ৰঙালাও ক'ৰ পৰা আনিছ বজাৰৰ পৰা আনিছোঁ আকৌ বৰ ধুনীয়া ৰঙালাও দেই এইকেইটা চনচনীয়া হ'ব খাই ভাল লাগিব লোকেল হয় লোকেল আমাৰ হেৰি হত্যাতে বজাৰত বিকি আছিলে মই দুটা লৈ আহিলোঁ এটা দে 40 টকা এটা ল এই নিজেই 50 টকাকৈ আনিছোঁ কেনেকৈ দিব আপোনাক 40 টকাত এই পাৰিবি দে তই দুটা কি খাবি এটাকে খাগে হে আপুনি বজাৰলৈ যাওক বজাৰত বিকি আছে হত্যাতে এই মই এতিয়া বজাৰলৈ নাযাওঁ দে দে এটা দে সৰুটোহে দিম এই ডাঙৰটো দে সৰুটো তই ল সেই ডাঙৰটো দিব নোৱাৰোঁ আপোনাক সৰুটোকে লওক এই হ'ব হ'ব সৰুটোকে দে আজি ৰঙালাও গোটেইকেইটা চেল গ'ল দেই ভাল লাগিছে মনটো দাৰু খুৰা কোনফালে তই বজাৰ পিনেকে যাওঁ তই বজাৰৰ পৰা ঘূৰিলিয়ে নি তই বোলে বৰ ধুনীয়া ধুনীয়া ৰঙালাও লগাইছ হয়নে মই ঘূৰিলোৱে মোৰ গোটেইকেইটা ৰঙালাও চেল হ'ল হেৰি ৰঙালাও লগাইছোঁ আৰু যিমানটো পাৰিছোঁ বৰ ভাল কথা আজিকালি মানুহে খেতি কৰিবলৈ পাহৰিলেই খেতি কৰিব নাজানে তই যে পাৰিছ সেইটোৱে বহুত এটা খুৱাম বাৰু দেই দাইদেউ খুৱাবি আকৌ ৰঙালাও শাকে পাচলিয়ে বাৰু আহিছোঁ দে যাওক এইটো বয়সতো দাৰুত দাইদেউ খোজকাঢ়ি সেই বজাৰ পাই যায়গৈ দেই মানিছোঁ আকৌ আমি এইবোৰ বয়সলৈ কি হ'ব ঠিকেই নাই জীয়াই থাকিম নে নাথাকিম ঠিকেই নাই বহুত ভাল হৈ আছে আকৌ মানুহজন একদম পূৰা হেৰি ডেকায়ো পাত্তা নাপায় এটা বুলিতো মুখত ভৰাই লৈছোঁ এতিয়া গৈ থাকিম আৰু আগতে খুব চাইকেল মাৰে মোৰ মনত আছে আমি সৰু হৈ থাকোঁতে খুব চাইকেল মাৰি ইলৈ তলৈ যায় এতিয়া বুঢ়া হ'ল যে এতিয়া চাইকেল মাৰিব নোৱাৰা হ'ল এতিয়া পূৰা খোজকাঢ়ি পাই যায়গৈ যিমান দূৰত হ'লেও বিহু ফাংচন খোজকাঢ়ি পাই যায়গৈ দেই কোনোবাই বাইক চাইকত উঠাওঁ বুলি ক'লেও নুঠায় বোলে মোৰ হেৰি ভগৱানে দিয়া চকা দুটা আছে নহয় লাখুটি দুডাল আছে নহয় বোলে জম লাখুটি বোলে কি বস্তু আকৌ বোলে ভৰি দুখন এই জম লাখুটি দুডালেই বোলে পাই যামগৈ বোলে ঘৰ বেলেগ বুঢ়া এইটো আগৰ দিনৰ কথাবোৰ সোধোঁ নহয় তাৰপৰা কৈ থাকিব সেই নেগুৰবোৰ আহিছিলে আগতে বিলাতী মেম চাহাব মই বোলো কি নেগুৰ আকৌ তাৰপিছতে গম পাইছোঁ নিগ্ৰু বোলে আমাৰ এওঁ ৰাতিপুৱা হেৰি কি বুলি কয় ৰুটি বনালে পাই যায়গৈ খাবলৈ ৰুটি লগত তাৰপিছত ভাজি খাবলৈ পালে একদম বৰ ভাল পায় আৰু এদিন আমাৰ ঘৰলৈ মাতি খুৱাব লাগিব পুৰি ভাজি ৰস গুড়াটোক মই আকৌ ভাল পাওঁ আকৌ দেই আমাৰ দাৰুদ দাইদেউক খাংখাচ কথা কয় লোক ঢাক নাই পেটকুলীয়া স্বভাৱ নাই যি ক'ব সঁচা ক'ব সন্মুখতে ক'ব আৰু বন্ধুসকল আপোনালোকে আজি খণ্ডটি কেনেকুৱা পাইছে যদিহে ভাল পাইছে লাইক কৰি দিব আৰু কোনে কোনে ৰঙালাও খাই ভাল পায় কমেণ্ট কৰিব আৰু কাৰ কাৰ ঘৰত ৰঙালাও খেতি কৰা হৈছে সেইটোও জনাব দেই কাৰ কাৰ ৰঙালাও খেতি ভাল হৈছে কাৰ কাৰ বেয়া হৈছে জনাব মোৰ দেখিছেই নহয় আৰু মোৰ বহুত ভাল হৈছে এই ৰঙালাও পূৰা মিঠা সোৱাদ লগা খণ্ডটি এইখিনিতে সামৰিছোঁ আজি বজাৰৰ পৰা আহিলোঁ গোটেইকেইটা বিকিলোঁ এতিয়া গধূলিলৈ মাংস আনি ভাত খাম চেনেলটো একেবাৰে নতুন ছাবস্ক্ৰাইবটো কৰিব আৰু ভিডিঅ'বোৰ যিমান পায় সিমান শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব